হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান আহিছোঁ উত্তৰ গুৱাহাটী ৰজাদুৱাৰত অৱস্থিত দৌলগোবিন্দ মন্দিৰলৈ। শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ ভিতৰ ভাগৰ উৎপত্তিৰ সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়। এই কাহিনীটো হ'ল ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাত সম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল। ইয়াৰে নলবাৰী অঞ্চলৰ সদৰ আমিনৰ দায়িত্বত দিছিল গড়গড়াম বৰুৱাৰ ওপৰত। গড়গড়াম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ। গড়গড়াম বৰুৱা সদৰ আমিনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰিয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাজাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেকেৰিয়া গাঁৱৰে এজন বাৰ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল। গাইজনীয়ে নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাজাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত উহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰ আমিনৰ বৰুৱাই এই কথা গম পাই সেই ৰহস্যৰ উদ্ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দুৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ'ল। সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাতে আগৰে পৰা শ্ৰী শ্ৰী ঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল। তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগত নতুন বিগ্ৰহৰো পূজা সেৱা চলিবলৈ ধৰিলে। ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি। লগে লগে পূজাৰীৰ চিন্তা হ'ল কোনজন বিগ্ৰহক দৌলত তুলিব। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন 4 আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়। পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা 4 আঙুলি আগবাঢ়ি আছে। এনে ঘটনাত পূজাৰী আচৰিত হ'ল আৰু যথা ৰীতিৰে নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰাই এইজনা বিগ্ৰহ দৌলগোবিন্দ নামেৰে জনাজাত হ'ল। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, ধন্যবাদ।